আমি বাজপাতি বন প্রথমৰ বাৰে অসম ফুটবলে এইবাৰ যিটো 8 জুন বুলি কয় 8 জুন এইটো আমাৰ মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট 8টা মানে ডিষ্ট্ৰিক্ট টিম ইয়াতে খেলিব আৰু ইয়াৰ আসাম ফুটবলৰ ইয়াৰ মেইন উদ্দেশ্য হ'ল আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট পাতি ইয়াৰ পৰা আমি টিম ল'ৰা চিলেকশ্যন কৰিম কৰি পেলাই আমি কেম্প বনাই পেলাই আণ্ডাৰ 15ৰ যিটো নেশ্যনেল মানে হেৰি হ'ব কম্পিটিশ্যন হ'ব তাতে আমি পঠাই দিম চিলেকশ্যন কৰি পেলাই ইয়াৰ উদ্দেশ্যৰে আমি এইখিনি মানে জন ৱাইজ আমি হেৰি কৰিব মানে আঠটা আমাৰ ইয়াত 8টা আৰু বেলেগতো তেনেকুৱা ধৰণৰ আছে 8টা ডিষ্ট্ৰিক্ট আমাৰ 8টাই ডিষ্ট্ৰিক্ট আজিকালি দেখা গৈছে যে চৰকাৰে খেল মহাৰণৰ নিচিনা পদক্ষেপ হাতত লৈছে কিন্তু নৱপ্ৰজন্মই যেনেকৈ ডিজিটেল গেমত বেছি ব্যস্ত থাকে সেই সন্দৰ্ভত নৱপ্ৰজন্মক কি জনাব এইটো ডিজিটেলৰ কথাটো আজিকালি আমি একেবাৰে নুয়ো কৰিব নোৱাৰি লাগে সেইখিনি জ্ঞান থকাটো ভাল কিন্তু যাৰ যেনেকুৱা য'ত ইণ্টাৰেষ্ট আছে এতিয়া ফুটবলৰ ইণ্টাৰেষ্ট থকা মানুহবিলাক হয়তো ডিজিটেলৰ ইণ্টাৰেষ্ট নাই আৰু আজিকালি যেনেকুৱা ধৰণৰ চৰকাৰে মানে সুবিধা কৰি দিছে স্পৰ্টছমেনৰ কাৰণে নেশ্যনেল খেলিলে চাকৰি গেৰেণ্টি আছে আৰু এইটোৰ পৰা আমাৰ ল'ৰাবিলাকে অসম ৰিপ্ৰেজেণ্ট কৰিব নেশ্যনেল খেল খেলিয়াৰ পিছত ভৱিষ্যতত যদি তেনেকুৱা ধৰণৰ এজ হয় বা কিবা হয় তেখেতসকলে চাকৰিত মকৰল পাব এইখিনি সুবিধা আগতে নাছিলে এতিয়া দিলে আৰু চৰকাৰে এইখিনি পলিচি স্পৰ্টছ পলিচিত এইটো এতিয়া এডপ্ট কৰা হৈছে